নাজানো আৰু কি হৈ গ'ল। হেল্ল' গাইজ, কেনে খবৰ আপোনালোকৰ? মই আপোনালোকৰ বহুত ভাল আৰু মোৰো ভাল। এতিয়া মই যাব ওলাইছোঁ নগাঁও। মই আৰু মোৰ বেটা যাব ওলাইছোঁ। আৰু দেখিছে মই এনেকৈ চুলিখিনি কেলৈ বান্ধি লৈছোঁ গম পায়? এতিয়া মই ইয়াৰ ওপৰত হেলমেট পিন্ধিম। হেলমেট পিন্ধিলে নহ'লে মোৰ চুলিখিনি উৰি অৱস্থা বেয়া হৈ যাব। আৰু মই মোৰ চুলিখিনি বান্ধিবলৈ কি ৰবৰ ইউজ কৰিছোঁ চাওক। ম'ম' খাওঁতে চুপ দিয়ে। চুপটো বান্ধিবৰ কাৰণে এটা পলিথিনত মানে এনেকৈ এইটো দি দিয়ে। সেইটো কাৰণে এইটো মই ৰাখি থৈ দিওঁ, কেতিয়াবা কামত আহে ন। ঠিক আছে, হ'ব, মই গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। গাইজ, এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ নগাঁও যাবলৈ। আহি আছোঁ, ইয়া বেটা আৰু মই। স্কুটি ক'ত আছে বেটা? বাহাৰত আমি এতিয়া ওলালোঁ। सबके मैंने मोबाइल ले लिया, मोबाइल का चार्जर लिया ना? हाँ। चार्जर लिया है कि नहीं देखती हूँ। আমি এতিয়া যাবলৈ ওলালোঁ। এই স্কুটি দেখিছে, স্কুটিত গৈ আছোঁ। আমি জাগিৰোডৰ পৰা এতিয়া ক'ত পালোঁহি? এইখিনি কি হয়? নেলি পাইছোঁহি। মোৰ লগত মোৰ বেটা, আমি দুটাই। এইফালে বেগটো দুটাই আহি আছোঁ। এতিয়া নেলি পাইছোঁহিহে, মানে বেটা টোপনি যায়, সেইকাৰণে অলপ ৰৈ দিবলগীয়া হৈছে। আমি এতিয়া ক'ত পাইছোঁহি? আহাতগুৰি পাইছোঁহি চাগে। স্ক্ৰীনশ্বটটো দি দিম বাৰু। धीरे नहीं बनाओगे तुम? এইখিনি কি জেগা মই চিনি নাপাওঁ বাৰু। এইখিনি কি জেগা হয় নাজানো। ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ মোৰ বেটা সৰু ল'ৰা আৰু সি মোবাইল ধৰিব নোৱাৰে যিহেতুকে। বন্ধু বান্ধৱীসকল, আমি এতিয়া কোনখিনি জেগাত পালোঁ সেই নামটো ইমান নাজানো বাৰু। ইয়াত দেখিছে এইটো ষ্টেচু আছে, এইটো দেখিবলৈ পাইছেনে? ষ্টেচু মই জুম কৰি দেখুৱাইছোঁ। এইটো ষ্টেচু জুমে নহয়, এইটো চাইডে ফ্ৰণ্টত জুম নহয়। ষ্টেচু বেক কেমেৰা কৰি দেখুৱাই আছোঁ বাৰু। এইটো হৈছে ষ্টেচু জংগাল বলহু। মোৰ বেটা গৈ আছে ষ্টেচু ওচৰত। এইখিনি কি জেগা কয় নাজানো। এইখিনি কি পাইছোঁহি আমি। आजा बाबू, आजा, हमको जाना है, घर पहुंचना है फटाफट, ठीक है? आज मेरा वीडियो कुछ अलग ही किस्म के होने वाले हैं। मैं फर्स्ट नहीं, मैं कई बार आ चुकी हूँ, वैसे राइडिंग कर चुकी हूँ मेरी स्कूटी के साथ, लेकिन आज पहली बार ब्लॉग बनाई हूँ इसके साथ, ठीक है? और ये मेरा जो ब्लॉग है वो देखते रहिए, कुछ अलग ही किस्म के होने वाले हैं। मैं व्यूअर्स को क्यों फॉलो कर रही हूँ? नहीं करूँगी मैं व्यूअर्स को नहीं फॉलो करूँगी, मैं डिम्पू को फॉलो करती हूँ। हे दोस्तों, আমি আহি এতিয়া ৰহা পাইছোঁহি। ৰহা এয়া চাব পাৰে, ৰহা পালোঁহি। ৰহা আহি পালোঁ। এতিয়া মই আপোনালোকক এটা দেখুৱাইছোঁ বেক কেমেৰা কৰি। এয়া ৰহা দেখিছে, এইখনতে তেল ডিপুটো আছে, এইখন জেগাতে তেল ডিপুটো আছে। আৰু লগতে আমাৰ মাইনা বহুতৰ ঘৰ এইফালে যায় দেই, এইফালে এইটো ৰাস্তাইদি মাইনা বহুতৰ ঘৰত যায়। কোনোবা যদি আহে মাইনা বহুতৰ ঘৰত সোমাব পাৰে দেই, এই ৰাস্তাটোৱেদি যায়। মই নোসোমাওঁ বাৰু এতিয়া। এইখিনি ৰহা
ৰহা দেখিছে ৰহা ৰজাগাঁও পথিফালেদি ৰজাগাঁও পায় ৰহাত এতিয়া অলপ সময় ৰম কিবা এটা খাম খোৱাৰ পিছত তাৰপিছতে কি কৰিম মিঠাই অলপমান ল'ম ঘৰলৈ ৰহাতে ল'ম ৰহাৰ পৰা মানে শ্বৰ্টকাট ৰাস্তা আছে সেইফালেদি গুচি যাম ঠিক আছে চাই থাকক তেতিয়ালৈ আমি আহি এতিয়া ৰহাত অলপ সময় ৰৈছোঁ ৰোৱাৰ পিছত এতিয়া মিঠাই ল'বলৈ আহি গ'লোঁ गिटार चाहिए गिटार মিঠাই गिटार देना प्लीज হ'ব खाना खाने की মিঠাই লাগিছিলে গোলাপ জামুনকে লৈ লওঁ मिठाई ऐसा दिया क्या पी रहा है मेरा बच्चा ना सबको बोल दो हाय दोस्तों हाय दोस्तों अभी समोसा खा रहा हूँ मैं समोसा खा रहा हूँ और कहाँ आ गया हम कहाँ आ गए हैं बोलो हम तो रहा टिप्टी होटल में है अभी तो हम रोहा टिप्टी होटल में है हाँ आधे घंटे बाद मामा के घर पहुँचने वाले हैं आधे घंटे बाद हम मामा के घर पहुँचने वाले हैं और अब तक जाऊँगा क्या ৰহাৰ পৰা ওলালোঁ আমি এতিয়া ৰহা পাৰ হৈ আহিলোঁ যেনিবা ৰহা পাৰ হৈ আহিলোঁ এতিয়া ৰহা ওচৰতে কি কয় ৰন্থলী পালোহি ৰন্থলী টুল গেট এটা আছে আপোনালোকে ৰহা টুল গেট মই এতিয়া স্কুটি ষ্টাৰ্ট কৰিলোঁ মই এনেকৈ ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট কৰি এতিয়া মই না এখন হাতেৰে চলাই অহাটো বহুত মুস্কিল হয় মোৰ মানে কি থ'বলৈ কিবা নাই ৰাইডিং কৰিবলৈ বহুত ইচ্ছা কিন্তু এতিয়া মই গালি খাম এইডোখৰত ইমানতে ৰাখিছোঁ এয়া ৰহা টুল গেট পালোহি ৰহা ইয়া দিগদাৰ আছে নহ'লে ৰহা টুল গেট পাই গৈছোঁ তাৰপিছত এতিয়া মই ৰাস্তা অলপ চলপ দেখুৱাম বাৰু এয়া ৰহা ৰন্থলী হয় এইখিনি এই ৰন্থলী এই সিফালেদিও যাব পাৰি জাজুৰীলৈ সিফালেদিও যাব পাৰি কিন্তু মই এইফালেদি যাম এইফালেদি অলপ ৰাস্তাটো ঠিক আছে আপোনালোকৰ মৰমৰ যে জেচিবিটা ঘৰ ইমান এইখিনি ভিতৰতে হয় ঘৰটো মই চিনি নাপাওঁ বাৰু এইখিনিতে হয় বুলি জানো আৰু আমি এতিয়া বাইপাছৰ পৰা আহি এইটো ৰাস্তা দি গাঁৱৰ ৰাস্তা দি আহিছোঁ এতিয়া গাঁৱৰ ৰাস্তা দি আহি আৰু কিমান কিলোমিটাৰমান আছে মই মেপত চাম বাৰু মেপ চাই আহি আছোঁ মই চিনি পাওঁ তথাপিও মেপ চালে মানে একদম পূৰা ফ্ৰী আৰু ভয় নালাগে আৰু এইটো ঠিক আছে কৈ দিম অঁ ঠিক আছে আমি এতিয়া এইখিনি জেগা পালোহি এইখিনি কি জেগা কয় মই নামটো অকলে আহিছোঁ মোৰ বেটাৰ লগত বাগিৰোডৰ পৰা তো কি হ'ব মানে কি মই অকলে আহি মোৰ আদত পৰি গৈছে অকলে অহাটো অকলে জন্ম হৈছোঁ যেতিয়া অকলেতো আহিবই লাগিব নহয় জানো খাটি গৈ থাকিম বাৰে বাৰে মই কাৰোবাক মানে কি লগ ধৰিছিলোঁ আগত বাৰে সিহঁতে মানে মোৰ লগত না কৈ দিয়ে তো না ক'লে বহুত বেয়া লাগে আহিম বুলি যেতিয়া কোনোবা নাহে বহুত দুখ লাগে তেতিয়া সেইটো কাৰণে মই আজিকালি মানে কি আগতে মানে নুসুধোঁ এইকাৰণে কি হয় সুধি পেলাই এনেই অন্তৰত আঘাত পোৱাতকৈ কাৰোবাক লগ ধৰি এনেই মনটো বেয়া কৰাতকৈ আমি সোধা বেষ্ট মই ভাবোঁ সেইটোৱে আৰু সেইটো কাৰণে মানে মই কাকো লগ ধৰা নাই অকলে আহি গৈছোঁ মোৰ বেটাৰ লগত আৰু বেটা এতিয়া লাহে লাহে ডাঙৰ হৈছে এতিয়া মানে কিবা টাইম পাছ হৈ যায় আৰু তাৰ লগতে আৰু মোৰ অকলে জন্ম হৈছে যদি সেইটোৱে আৰু কেতিয়াবা বহুত দুখ লাগে মই কাৰোবাৰ কথা নহয় সকলোৰে কথা মই বেছি ভাবিবলৈ চেষ্টা কৰোঁ কিন্তু মোৰ কথা হয়তো কোনো নাভাবেই কাৰোবাক ফোন কৰাটো হয় কিন্তু মোৰ ভাগিন এটা আছিলে ভাগিনকো ফোন কৰিছিলোঁ আহিব নেকি বুলি তাৰপিছত মানে কি হ'ল নাহে মানে মোক ক'লে ইটো কাৰোবাক লগ ধৰোঁ না নাযাওঁ সিটোক লগ ধৰোঁ না নাযাওঁ তাৰপিছত সেইটো কাৰণে এনেই অন্তৰত আঘাত পোৱাতকৈ অকলে অহাই বেষ্ট হয়নে অকলে জন্ম হৈছোঁ তো অকলে অহাই বেষ্ট হৈ গ'ল আমাৰ স্কুটিখন কিবা এটা হৈছে চেল্ফটো কামেই নিদিয়া হৈ গ'লগৈ আজি প্ৰথমবাৰৰ বাবে এনেকৈ প্ৰব্লেম দেখুৱাইছে কি হৈছে নাজানো আৰু এয়া নাজানো আৰু কি হৈ গ'ল স্কুটি কিবা এটা প্ৰব্লেম দেখুৱাই আছে এয়া কামেই নিদিয়া হৈ গ'ল
मोनू मोनू इसको पकड़ अच्छे से पकड़ और आप दबाते रहो उसको दबाते रहे हो गया हो गया हो गया हो गया हो गया हो गया যেনে তেনে স্কুটিখন ষ্টাৰ্ট হৈ গ'ল বাচিলোঁ এতিয়া গৈ আছোঁ চাই থাকক আহি আমি কি জেগা পালোঁ সি জেগাডোখৰ নাম নাজানো কিন্তু দেখ চাওক ইমান ধুনীয়া ডাঙৰ ডাঙৰ গছ আছে ইফালে এখন স্কুল আছে তো নামটো কিবা হ'ব এইখিনি কহিগুৰি চাগে হা কহিগুৰি নে কহিগুৰি ইয়াতে কি লিখি আছে মই নাজানো বৰ ধুনীয়া ইফালে 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 গাঁও মানুহ অহা যোৱা কৰিছে এখন স্কুল এখন আছে ওচৰতে বাপৰে 4জনকৈ মানুহ উঠাই লৈ গৈছে स्टार्ट हो गले तुमको आसामीज नहीं आता तो आसामीज बोलना मत सीखते रहो रोज़ सीखो ठीक है जैसे हिंदी आता है वैसे ही आसामीज भी आने का ओ गाइस আজি মই কত আহি গলো আপুনি দেখি আছা ই দেৰফাল আছে নাওগাঁও আছে অ তাতে গৈ আছো মই अपना घर जाते मैं जब घर चला जाऊंगा तब मैं वीडियो बनाऊंगा बेकार मैंने देखा ही नहीं गाइस जब मैं है ना घर पहुंच जाऊंगा मम्मा के घर कि मेरे मम्मा के घर तो तब मैं वीडियो बनाऊंगा अभी बंद करता हूँ बाय पागले पाई गई पागली এখন পাগলীৰ ফিল্ড হয় আৰু এইফালে আছে পাগলী হাইস্কুল এখন হাইস্কুলতে মই পঢ়িছিলোঁ আগতে হাই গাইজ এটা কথা এখন দেখিছে এইখন মোৰ গাঁৱৰ LP স্কুল আৰু ইয়াতে মই LP স্কুলত পঢ়িছিলোঁ LP স্কুলত থকা অৱস্থাত तुम्ही कौन मम्मा आप कौन से क्लास में थे আমি এতিয়া फाइनली गाँव ही पाई गलो क्लास 3 में थे या फिर क्लास बहुत ज़्यादा सुकून मिल रही है यहाँ के मतलब मैंने इस गांव में मेरा बचपन मेरा चाइल्डहुड यहाँ पे गुजारा है तो बहुत ज़्यादा अच्छी फील हो रही है मेरे को अभी यहाँ इधर आके मेरे को तो अच्छी फील नहीं हो रही क्योंकि तुम्हारा गांव है ही नहीं यहाँ पे नहीं मेरे को ये फील हो रही है कि ये पूरा घर आহি পাই গলো এইটো মোৰ জন্মঘৰ যেটো পুৰণা ঘৰ যদি ইয়াত প্ৰথম মই ইয়াত ৰাতি নাথাকো আৰু দিনত প্ৰথমতে ইয়াতে সোমাও এইজনী মোৰ মা হয় আৰু ইয়া ল'ৰা ছোৱালীবিলাক ঘৰটো মানে একদম পুৰণা বহুত পুৰণা হৈ গ'ল